আমদাল দেখিছেগে তো আপোনালোকে গম পায়ে গৈছে তো ক'ত যাম ডুবাই গোৱা বেংকক নে মালয়েছিয়া ফূৰ্তি লাগি আছে আপোনালোকক মই কেনেকৈ বুজাম ফাৰ্ষ্ট টাইম ফ্লাইটত এইবিলাক মানে গোটেইবিলাক বেলেগ আৰু মানে এনেকৈ ফাৰ্ষ্ট টাইম কৈছে তেওঁলোকে মোৰ মানে যোনটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো নিউজ नमस्कार मैं स्वागतम जनाइছো तो गाइस आज माने आपको आपेली उলাই আহিব লগা হল পতককে ফেন্সি লকে বুলি পেলাই মানে কিবা কিবি কেইটামান লবলৈ আছিলে মোৰ আমাৰ বাইদেউৰ আছে তাকে বুলো একেলগে লৈ কিনি লওঁ তাৰপিছতে আৰু কেইটামান কিবা ল'ব আছে একদম সৰু সৰু বস্তু মানে লাষ্টলৈকে থাকি গৈছিল তাকে লৈ পেলাই আৰু তো আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে মেইনলি গম পাব যে মই গৈ আছো আৰু মই বহুত বেছি এক্সাইটেড হৈ আছো কাৰণ আমাৰ কালিলৈ আছে ফ্লাইট আৰু তাৰ পাছত আপোনালোকে পুৰা বাহিৰৰ ব্লগ পাই থাকিব সো অপেক্ষা কৰক আজিৰ ভিডিঅ'টোত গম পাই যাব যাওঁ কি মানে আজিচোন গাইছ অকণমান ফেঞ্চিত ভিৰটো কম লাগিছে এইটো চাইডে আছো কাৰণে কম লাগিছে নেকি এনেই ইফাললৈ গ'লে চাগে আৰু অলপ ভিৰ হ'ব বুজিছে গাইজ ফাইনেলি ইমান দিনে মানে মই যোনটো এক্সাইটেডত আছিলোঁ যে ক'ত যাম ডুবাই গোৱা বেংকক নে মালয়েছিয়া ডুবাই গোৱা বেংকক নে মালয়েছিয়া ক'ত যাম তো ফাইনেলি গাইজ ক'বলৈ গৈ আছোঁ মই আৰু কেনেকুৱা মানে আজি মনটো মোৰ কেনেকুৱা লাগিছে মই আপোনালোকক ক'ব পৰা নাই আজি আছে মোৰ ৰাতিকে আজি ফ্লাইট আছে তাৰপিছত আপোনালোকে মোৰ ব্লগটো পাই যাব আজি তো সেয়া আৰু বিৰাটে ভাল লাগি আছে তো ৱেইট এতিয়া আপোনালোকক কৈ আছোঁ যে ফাইনেলি মই ক'ত গৈ আছোঁ চবৰে ড্ৰিম প্লেচ মোৰ ড্ৰিম প্লেচ বেলেগৰ নহ'লেও মোৰ ড্ৰিম প্লেচ গাইজ ইয়াতে আছে মোৰ টিকেট বৰ্ডিং পাছ এয়াৰ তো रुको जरा सब्र करो हाय मोर फिलिंग्स तो मैंने आज बेलेग आरो फर्स्ट टाइम जाम एयरपोर्ट মানে সেইটো মই ভাবিয়ে মানে ভাল লাগি আছে এইয়া চাওক আমাৰ প্লেন হল যোনখন য'ত যাম এয়াৰ এছিয়া আৰু লিখা আছে ৰিচা শইকীয়া এইটো টিকেট আৰু ফাইনেলি আপোনালোকক দেখাম এতিয়া মই ক'ত গৈ আছোঁ চাওক গুৱাহাটী বেংকক yes guys মই গৈ আছোঁ থাইলেণ্ড চবৰে ভাল লগা এটা প্লেচ ড্ৰিম প্লেচ থাইলেণ্ড সো সেইটো কথা কাৰণে মই হৈ আছোঁ ইমান এক্সাইটেড একদম পুৰা ধুনীয়া আমাৰ 4 দিনীয়া ট্ৰিপ তো এয়া আজি যাম আজি ফ্লাইট আছে তাৰপিছতে আহিম তো আপোনালোকেতো ব্লগবোৰ পায়ে থাকিব ন তো তেতিয়া গম পাই যাব আজি আৰু একদম মোৰ মানে সব ঝড় ফৰাই আছোঁ মই কি কৰিম কি নকৰিম মোৰ পেকিং অলমোষ্ট হৈ গৈছে কিন্তু তথাপি মোৰ অৱস্থা দেখিছেনে মই এতিয়া এইখিনি ঠিক কৰিব লাগিব তো এইবোৰ কৰি মেলি তাৰপিছতে সন্ধিয়াকৈ ওলাই যাব লাগিব এইবিলাকে মানে মোৰ আজি দিয়ক বহুত ভাল লাগিছে তো সেইকাৰণে আৰু অলপ ভয়ো লাগিছে প্লেনত ফাৰ্ষ্ট টাইম উঠিম কেনেকুৱা লাগিব কি বা সেয়াই আৰু দিয়ক হোপ ফৰ দ্য বেষ্ট সব ভাল হ'ব ট্ৰিপটো ভাল হ'ব ইয়ে ফাৰ্ষ্ট মোৰ লাইফৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ মোৰ অলপ মানে শ্বপিং কৰিব লগা হৈছিলে সেইটোও মই কৰিছিলোঁ তাৰে কেইটামান ক্লিপ আপোনালোকে চাই লওক আৰু তাৰপিছতে সেয়া তেতিয়ালৈকে মই মোৰ বাকি কামখিনি কমপ্লিট কৰি লওঁ মানে মোক মেইনলি এটা বস্তু লাগে বেগ থাইলেণ্ডৰ নিচিনা জেগাত যাম ন তো সেইটো কথাৰ কাৰণে এটা মানে আৰু এটা মানে ভাল হ'লে ভাল লাগে আৰু লকচিনটো সেইটো কথাৰ কাৰণে ভাবিলোঁ ইমান মানে ডাঙৰ এখন জেগাত যাম এটা লৈ লওঁ নলওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু আৰু ভাবিলোঁ হ'ব আৰু মিলাই মেলি পেলাই মানে লৈ লওঁ সেয়া কথা কৈ থাকিলে মানে চাউণ্ডটো চকুত আহি
বিৰাট দুখৰ কথা মই মানে এটা বেগ বিচাৰি পেলানে বাৰু যিকেইটা বেগ পাইছোঁ সেইকেইটা মোৰ ভাল লগা নাই আৰু যিকেইটা ভাল লাগে সেইকেইটা মানে প্ৰাইচটো একদম ওপৰত হৈ যায় বুজিছে সেয়াই আৰু এইটো চাব গ'লে মানে ভাল লগাটো নিমিলে আৰু ভাল লগাটো চালে মানে এইটো নিমিলে তো এতিয়া লাষ্টত কি হয়গৈ মই নাজানো আৰু কিন্তু তথাপি মই এটা লৈহে এৰিম লৈ যাওঁ আৰু একদম কমত হ'লেও আৰু ভাল কমত আৰু ভাল সেইটোৱে মানে মোৰ কাৰণে এতিয়া চেলেঞ্জ হৈ গৈছে মই ল'ব পাৰোঁ নোৱাৰো মানে থাইলেণ্ডৰ কথা নহ'ব সেয়াই আৰু ভাল এটা লাগিব দুখ লাগি গৈছে গাইজ মোৰ বেগ কিনা হৈ গ'ল আৰু দিয়ক একদম থাইলেণ্ডৰ কাৰণে তাতে বোলো ল'ম মেলিম আৰু চেষ্টা কৰিলোঁ একদম কমত ল'বৰ কাৰণে তথাপি আৰু হৈছেনে মানে কিবা নাজানো নাই ঠিকে আছে বাৰু ল'লোঁ আৰু এটা অকণমান আৰু মনটো এতিয়া ভাল লাগিছে মানে ফাইনেলি আৰু এটা দিন যাম থাইলেণ্ড অ' মাই গড মানে কেনেকুৱা ফূৰ্তি লাগি আছে আপোনালোকক মই কেনেকৈ বুজাম মানে যোন আৰু ফাৰ্ষ্ট টাইম এয়াৰপৰ্টত যাওঁ ফাৰ্ষ্ট টাইম ফ্লাইটত এইবিলাক মানে গোটেইবিলাক বেলেগ আৰু মানে বেলেগ এটা ফূৰ্তি লাগি আছে আৰু যোনে যোনে এনেকৈ ফাৰ্ষ্ট টাইম গৈছে তেওঁলোকে মোৰ মানে যোনটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো নিশ্চয় বুজি পাব আৰু মই মানে এতিয়া মানে পাগলা ক'ব নোৱাৰা হৈছোঁ বুজিছে শেষত গাইজ মোৰ চব বস্তু লোৱা মেলা হৈ গ'ল খালি এতিয়া এটাই বাকী আছে ৰুমটো অকণমান চিজিল কৰি পেলাই সেইটো মানে চিজিল কৰি পেলাই হৈ যাব আৰু তাৰপাছতে মই ওলাম ৰেডি হ'ম ৰেডি হৈ একদম যাম এয়াৰপৰ্ট এইফালে মোৰ এইটো বেগ লৈ যাবৰ কাৰণে পূৰা ৰেডি কৰি দি কাৰণে পূৰা ৰেডি কৰি দিলোঁ চব ভৰাই মেলি ল'লোঁ জাষ্ট কিবা কিবি সৰু সুৰাটো থকা মানে যোৱাৰ আগত লৈ ল'ম আৰু ইয়াতো মানে মোৰ ভৰাই লৈছোঁ আৰু যি পাছপৰ্ট কিবা কিবি লাগে সেইবিলাক চব ইয়াতে ভৰাই লৈছোঁ এতিয়া জাষ্ট এইখিনি চিজিল কৰি লৈ ওলাই দিম আৰু চৰি ওলাই নিদিম মানে কি কৈছোঁ গৈ মানে তাৰপিছতে ৰেডি হৈ ওলাই দিম আৰু বুজিছে ইয়াতে কৰি দিওঁ এণ্ড ইয়াৰ পিছতখিনি আপোনালোকে মোৰ নেক্সট ব্লগত দেখা পাব আৰু সেইটো ব্লগ চাগে আপোনালোকে আই থিংক পৰহিলৈ পাব কাৰণ সেয়াই পৰহিলৈ পাব নেক্সট ব্লগটো আৰু চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ আৰু নেক্সট ব্লগ পৰহি যোনটো ব্লগ হ'ব সেইটো পূৰা এয়াৰপৰ্ট আৰু একদম থাইলেণ্ড পাই যাম আৰু তেতিয়া তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক লগ পাম মোৰ নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ টাটা বাই বাই এণ্ড লাভ ইউ অল বাই বাই